নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। আজি ৰাতিপুৱাই বাগান পালোহি। বাগান মানে কি, আজি বাগানত সিমান এটা কাম নাই, পাত ছিঙিব সিমান হোৱা নাই। মানুহকেইটাক মাতা আছিলে, তেওঁ বোলো ছিঙি দিয়েহি নেকি, অকণ যিটো দীঘল হৈছে। তেওঁলোকে ক'লে যে আজি নিচিঙো বোলে, কাইলৈ পৰাই ছিঙিম। সেইকাৰণে হ'ব বোলো, ইমান দীঘলো হোৱা নাই, সেইকাৰণে নিছিঙিলোঁ। একো আপত্তি নাই। আহিছিলোঁ মানে এইবোৰ ইউৰিয়া আনিবলৈ। সেইদিনাখন যিহেতু আলুবোৰ দিলোঁগৈ, ৰচুন দিয়া নহ'লেই নহয়, সেইকাৰণে আজি ৰচুন দিবলৈ আহিছোঁ। ৰচুনতো অকণমান ইউৰিয়া দি দিলে ভাল হয় আৰু ৰচুনবোৰ পাছলৈ ডাঙৰ ডাঙৰ হয়। ভিডিঅ'টো চাই থাকিব। আজি আমি ৰচুন কেনেকৈ দিওঁ সেইটোকে দেখুৱাওঁ আপোনালোকক। সেইদিনা এডোখৰতে আলুবোৰ দিয়া হৈছিলে কাৰণে চাবলৈ আহিছোঁ। অকণমান আলুবোৰ ওলোৱাকৈ নাই বাৰু। কি হ'ল, যিদিনা যে ডাঙৰ বতাহ বৰষুণ আহি গ'ল যে মাটিবোৰ চব টিপ খাই গ'ল। সেইকাৰণে আজি আকৌ ট্ৰেক্টৰ মাতিবলগীয়া হৈছে। একেটা কামকে বাৰে বাৰে কৰিবলগীয়া হৈছেগৈ, উপায় নাই। এতিয়া পাব লাগিব মাটিডোখৰ, নহ'লে কি হৈ যায় গোটেইটো চেপেটা হৈ গ'ল। এইফালে নাঙল টানিবলৈও দিগদাৰ হ'ব। নিজে নাঙল টানিম, যিহেতু অকণমান হাল বাই থকা থাকিলে কোমল হয়, নহ'লে এনেকুৱা টান মাটি আৰু ক'ত টানিব পাৰিম। সেইকাৰণে পাতিবোৰ ধুনীয়াকৈ মিলাই ল'বৰ কাৰণে এইডোখৰ মাটিতে যিহেতু ৰচুন লগোৱা হ'ব, দেখিছেনে মাটিবোৰ চব চেপেটা হৈ গ'ল। আকৌ তাৰমানে হাল নেবালে নোৱাৰে। এইবোৰ লতৰ মাৰি থোৱা আছে যে, লতৰ মাৰি দিয়াৰ পিছত মাটিবোৰ পূৰা সমান হৈ যায়। দেখিছেনে গোটেই চেপেটা হৈ গ'ল মাটি। এইবোৰ আকৌ হাল নাবালে তাৰমানে একোৱেই কৰিব নোৱাৰি। এইডোখৰতে ৰচুন দিয়া হ'ব কাৰণে এইডোখৰ ৰচুন লগাৰ কাৰণে ভাল যাব। আৰু যদি বানপানী আহিছিলে, বানপানী গোটেই পলস পেলাই থৈ গ'ল যে, এইডোখৰ মাটিডোখৰ বৰ ধুনীয়া হৈ আছে তাৰমানে। হোৱা দেখিছেনে শেৱালি হাঁহৰ জাক কেনেকৈ বহি আছে, মোলৈকে চাই আছে। শেৱালি হাঁহৰ জাক মোক দেখিলে নহয়, সেইকাৰণে অকণমান দেখিলেই পলাই, যিটো মানুহে খেদে যে সেইকাৰণে ভয় কৰে। গোটেই জাকটো এনে এটা উৰি গুচি গ'লগৈ, দেখিছেনে। আকৌ কোনোবা এনেকৈ বালি ওলাই থাকিব যে, বালি ওলাই থকা জেগাডোখৰতে আকৌ এনেকৈ বহি থাকিবহি। ভয় কৰে কেলৈ মানুহে এনেকৈ ৰখি যে বাটুল গুটি মাৰে, সেইবিলাক কৰিব নালাগে আচলতে। সিহঁতিও খাব জীয়াই থাকে, উপায় নাই। মানুহৰ আৰু মাংসহে লাগে, মুঠতে মাংস বুলি পেলাই বাটুল গুটি মাৰে। সেইকাৰণে আজিকালি ভয় কৰে। আগতে কেতিয়াবা একদম ওচৰতে বহি থাকে, সেইকাৰণে ভয় নকৰে। আজিকালি বহুত ভয় কৰে চাই গৈ। এই মুঠতে যিটো গৰম মাৰিছে, ৰচুন কেনেকৈ দিওঁ জানো, একদম থাকিব পৰা নাই গৰমত। এইডাল তাৰমানে অলপ ডাঙৰ ৰ'দ ওলাইছে নে বাৰু, দেখিছেনে একদম খাওঁকৈ ওলাইছে ৰ'দটো। তাৰমানে অকণমান দেৰি থাকিলে এতিয়া আফ্ৰিকাৰ মানুহকেইটা নিচিনা হ'বগৈ লাগিব নিচিনা লাগিছে। ইমানেই ৰ'দ দিছে মানে। এইডোখৰ আকৌ হাল বাব লাগিব। সেইদিনাখন এইডোখৰো গোটেই বৰষুণ দি পেলাই টিপ খাই পেলালে যে। চাওঁচোন কিমান দিব পাৰোঁ। 1 কেজিমান আনিছোঁ, শেষ হয়গৈ নহয়গৈ। বহুত দেৰি লাগে নহয়, এফোটাকৈ দি পেলাই ৰচুনবোৰ। অকণমান দেৰিৰ পাছত ট্ৰেক্টৰখন পালেহি। ট্ৰেক্টৰখন অহাৰ পাছতে ক'লোঁ যে পটাপট হাল বাই দিয়ক, আমি অহা দেৰিয়ে হ'লগৈ, নহ'লে ৰচুন দি নহ'বগৈ। সেয়া ট্ৰেক্টৰখনে লৰালৰিকৈ হাল বাই দিলে বাৰু। পিছে এনেদৰে হাল বাই থাকোঁতে 12টাই বাজিলেগৈ। কিমান দিব পাৰোঁ আৰু ট্ৰেক্টৰখনে এনেদৰে হাল বাই দিয়াৰ পাছত এফোটাকৈ ৰচুনবোৰ এনেদৰে দাদা আৰু মই দি গ'লোঁ। 1 ঘণ্টা হ'ল, 1 ঘণ্টাত 5 পাতি দিলোঁ। এইবোৰ ৰচুন দিছে, এটাকৈ গুজি যাবলগীয়া হৈছে। একদম আমনি লাগি গৈছেগৈ। আচলতে কি হয় যে, আলুবোৰ দিবলৈ ভালেই, একদম এটাকৈ দলিয়াই যাব পাৰি। অকণমান উপপায়টো একদম ইয়াত বহি এটাকৈ গুজি দিবলগীয়া হৈছে। তাৰমানে ইমানেই কষ্ট, কঁকাল একদম সিদিনাখন আলু দিয়া একদম কেৰকেৰাই আছে। এতিয়া একদম এনেকুৱা বিষাইছে। কিমান পাওঁগৈ দিব, আৰু এইফালে গোটেইডোখৰ দিবগৈ লাগিব। সেইকণ হৈছেহে। ৰচুন 7-8 কেজিমানেই আছে। 7-8 কেজি দিবলৈ মই আধা বিঘামান দিবগৈ লাগিব। কেনেকৈ হয় জানো, 4-5 দিনমানত দি হ'বগৈ আৰু। ৰচুন দিয়াৰ এই ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।